Hello guys, good morning and welcome back to another video. So মই বহুত দিনৰ মূৰত আকৌ ভিডিঅ'ৰ মাজত আহিছোঁ কাৰণ এইদিন কিবা এটা কামত ব্যস্ত থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ সো তাৰ বাবে বেয়া নাপাব তো এতিয়া আকৌ এই ভিডিঅ'টো তোমালোকৰ বহুত স্পেশাল হ'বলৈ গৈ আছে যিখিনি ল'ৰা ছোৱালীয়ে বৰ্তমান আসাম পুলিচৰ যিমানখিনি পদ নহওক কিয় লাগিলে তাতে কনষ্টেবল লেভেল হওক বা লাগিলে তাতে এপিআৰ আন্ডাৰ যিমানখিনি পদ নহওক এবিউবি কনষ্টেবল ড্ৰাইভাৰ এপিআৰ ৰাইডাৰ মেছেঞ্জাৰ এণ্ড এপিআৰ তো যিমানখিনি পদৰ ফিজিকেল টেষ্ট তোমালোকে পাছ কৰি থৈছা বা যিমানখিনি পদৰ বাবে তোমালোকে বৰ্তমান লিখিত পৰীক্ষা বা ৰিটেন টেষ্ট দিবৰ কাৰণে ৰখি আছা তো সেইসকলৰ কাৰণে বহুতেই ভাল খবৰ এই ভিডিঅ'টোত লৈ আহিছোঁ সো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে মটিভেশ্যন পাব সদায় এনেকুৱা ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াই থাকিব পাৰোঁ আৰু ফুল এটা ছিগনেলৰ ওপৰত ভিডিঅ' বনাই আছোঁ যিটো নেকি এতিয়ালৈকে আপলোড দিব পৰা নাই মানে কিবা এটা প্ৰব্লেমৰ কাৰণে আপলোড দিব পৰা নাছিলোঁ তো কালি পৰহি ভিতৰত আপলোড দি দিম মানে ছিগনেলৰ যিমানটো ছিগনেলৰ এড কৰিব পৰা সিমানটো ছিগনেলৰ পৰা এটা ভিডিঅ' লৈ আহিছোঁ তো তোমালোকে নিশ্চয় চাই ভিডিঅ'টো ভাল পাব তাৰে আশা কৰিছোঁ তো বন্ধুসকল আজিৰ ভিডিঅ'টো তোমালোকক জনাম যে তোমালোকৰ যিখিনি প্ৰায় 6000 প্লাছ পদ আছিলে তো সেই পদখিনিৰ যিমানখিনি ধৰক তাৰে 6000ৰ ভিতৰত যিখিনি কনষ্টেবল লেভেলৰ পদ আছে তো সেই কনষ্টেবল লেভেলৰ পদখিনি যিখিনি ৰিটেন টেষ্ট হ'বলৈ বাকী আছিলে তো সেই ৰিটেন টেষ্টৰ কাৰণে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাই দিছে তোমালোকৰ ৰিটেন টেষ্ট কেতিয়া হ'ব ঠিক আছে আৰু লগতে এডিআৰডি ল'ৰা ছোৱালীখিনিৰ কাৰণে ভাল খবৰ যিখিনিয়ে নেকি ৰিটেন টেষ্ট দি থৈ দিছা বা ৰিজাল্টৰ কাৰণে ৰখি আছে তো সেইসকলৰ কাৰণে বহুতেই ভাল খবৰ তো আমাৰ যিখিনি আসাম পুলিচৰ কনষ্টেবল লেভেলৰ পদ আছিলে এওবি ইউবি লগতে এপিআৰ ৰাইডাৰ মেছেঞ্জাৰ যিমানখিনি পদ আছে তো সেই পদখিনিৰ ৰিটেন টেষ্ট ফেব্ৰুৱাৰী লাষ্ট উইকত হ'বলৈ গৈ আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি জনাই দিছে তো ভিডিঅ'টো মই দি দিম ইয়াতে তোমালোকে চাই ল'ব পাৰিব আৰু লগতে যিখিনি ল'ৰা ছোৱালী এডিআৰডিৰ কাৰণেও ৰখি আছে মানে ৰিজাল্টৰ কাৰণে এডিআৰডি ৰিজাল্টৰ কাৰণে ৰখি আছে লাগিলে তাতে ফ'ৰ্থ গ্ৰেড থাৰ্ড গ্ৰেড ড্ৰাইভাৰ যিমানখিনি পদ নহওক কিয় তো জুনিয়ৰ এছিষ্টেণ্ট যিমানখিনি পদে নাথাকক কিয় তো যিমানখিনি পদৰ বাবে তোমালোকে ৰিটেন টেষ্ট দি থৈছিলা তো সেই ৰিটেন টেষ্টৰ যিহেতু ৰিজাল্টৰ কাৰণে ৰখি আছে তো সেইসকলৰ কাৰণে বহুতে ভাল খবৰ তোমালোকৰ ৰিজাল্টটো মাৰ্চ মাহৰ প্ৰথম উইকত দি দিব ঠিক আছে 1ৰ পৰা 7 তাৰিখৰ ভিতৰত নহ'লে 5ৰ পৰা 10 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টবিলাক আহি যাব তো তোমালোকে মাত্ৰ ৰিজাল্টটো ল'বলৈ ৰেডি হৈ থাকক বা সাজু হৈ থাকক ঠিক আছে আৰু বাকী যিখিনি ল'ৰা ছোৱালীয়ে এবিউবি বা এপিআৰ ৰাইডাৰ মেছেঞ্জাৰ কনষ্টেবল ড্ৰাইভাৰৰ যিমানখিনি ফিজিকেল টেষ্ট দি থৈ আহিছে তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ তোমালোকৰ যিখিনি ৰিটেন টেষ্ট বা লিখিত পৰীক্ষা আছে তো সেই লিখিত পৰীক্ষাখিনি ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত হ'বলৈ গৈ আছে ঠিক আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাই দিছে তো ইয়াত তোমালোকে শুনি লওক মামা মামা স্যার স্যার আমি মামা মামা আসাম পুলিচৰ ৰিটেন কিটা হ'ব মামা আসাম পুলিচৰ মামা আসাম পুলিচৰ ৰিটেন কিটা হ'ব অৰ্ডাৰ নিমিত মামা আসাম পুলিচৰ ৰিটেন ফেব্ৰুৱাৰী লাষ্ট ঠিক আছে সো বন্ধুসকল যিহেতু তোমালোকে হয়তো ভিডিঅ' ক্লিপটো চালা যে তোমালোকৰ ৰিটেন টেষ্ট কেতিয়া হ'বলৈ গৈ আছে তো মামাই মানে অলপতে যিহেতু এখন সভাত গৈছিল আৰু সভাত এজন ভাগিনে সুধিছে মানে মামা আমাৰ এবিউবি বা আসাম পুলিচৰ ৰিটেন টেষ্ট কেতিয়া হ'ব বুলি কোৱাত তো মামাই কি কৈছে যে ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত ঠিক আছে ফেব্ৰুৱাৰী লাষ্টত হ'ব মানে তো লাষ্টত হ'ব বুলি মানে কিবা লাষ্ট উইকত হৈ যাব পাৰে ঠিক আছে তো তোমালোকৰ যিমানটো ৰিটাৰ্ণ হ'বলৈ বাকী আছিলে তো ফেব্ৰুৱাৰী লাষ্টত হৈ যাব তো তোমালোকে মাত্ৰ প্ৰিপেৰেশ্যন চলাই থাকা ভালদৰে পঢ়ি থাকা আৰু নিজকে ভালদৰে প্ৰস্তুতি কৰা যেন সফল হ'ব পৰা বা ভাল এটা নম্বৰ উঠাব পৰা তাৰপিছত তোমালোকে ধুনীয়াকৈ চিলেকশ্যন হ'ব ঠিক আছে বাকী ভিডিঅ' যে কেনে পালা কমেণ্ট কৰি জনাব আৰু যদি ছিংগল চেম্বাৰৰ ভিডিঅ' যদি ভিডিঅ' লাগে বা এই অন্য যদি কিবা টিপছৰ বাবে ভিডিঅ' লাগে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ অন্য চেনেল এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আছে তো তোমালোকে লিংকটোত গৈ ভিজিট কৰক ছাবস্ক্ৰাইব কৰিব আৰু সেই চেনেলটো ছাপোৰ্ট কৰিব আৰু তাতে যেনেকুৱা ধৰণৰ ছিগনেলৰ ওপৰত ভিডিঅ' আগবঢ়ায় তেনেকুৱা ধৰণৰ ছিগনেলৰ কথা প্ৰায় আসাম পুলিচৰ কনষ্টেবল ড্ৰাইভাৰ ৰাইডাৰ মেছেঞ্জাৰ স্কিল টেষ্ট বা ভাইভাত সোধা হয় তো তাৰ ওপৰতে মই ভিডিঅ' আগবঢ়ায় ঠিক আছে সেই চেনেলটো ছাপোৰ্ট কৰি যাব তো আজিলৈ বিদায় যদি কিবা সুধিব লগা হয় ইনষ্টাগ্ৰামত সঞ্জীৱ মহম্মদে চাৰ্চ কৰক নহ'লে ডিছক্ৰিপশ্যন লিংক তাতে গৈ ভিজিট কৰিব পাৰে আৰু পেজটো ফ'ল' কৰা মেছেজ কৰিবা মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম ঠিক আছে বাই বাই অন্য ভিডিঅ' আকৌ আহিছোঁ জয় অসম